আইএনআৰ আছামিজত আপোনালোকক স্বাগতম। নমস্কাৰ। আজি মই 5বিধ মোবাইল এপছৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিবিলাক এপছ মই বহুত দিন ধৰি চলাই আছোঁ। এপছবোৰ পুৰণা যদিও চেনেলটো নতুন হোৱাৰ কাৰণে মই দি দিলোঁ, আৰু চেনেলটোত কোনো ধৰণৰ পেইড প্ৰমোশ্যন কৰা হোৱা নাই। 5 নম্বৰত আছে কেম্প স্কেনাৰ। এইবিধ এপছ ষ্টুডেণ্ট, টিচাৰ, স্কলাৰ লগতে ইউটিউবাৰ সকলোৰ কাৰণে প্ৰয়োজনীয় এপছ। এই এপছৰ দ্বাৰা আমি বহুতো কাম কৰিব পাৰোঁ, যেনে ডকুমেণ্টসমূহত ৱাটাৰমাৰ্ক আমি দিব পাৰোঁ বা চেনেলৰ নাম আমি এড কৰিব পাৰোঁ। ইয়াত আমি ছিগনেচাৰ অপশ্যনটো আছে। ছিগনেচাৰ অপশ্যনত আমি ফটোটো বেকগ্ৰাউণ্ড হিচাপে ইউজ কৰিব পাৰোঁ। ভিডিঅ'টোত আপোনালোকে চাব পাৰে মই কেনেধৰণে আইএনআৰ আছামিজখন আপোনাৰ ৱাটাৰমাৰ্ক হিচাপে এখন ডকুমেণ্টত আপলোড কৰি আছোঁ, আৰু আমি ঠিক তেনেধৰণে আমি ছেভ বাটনটো ইউজ কৰিলে ছেভ কৰিব পাৰোঁ, আৰু আমি সেই ডকুমেণ্টখিনি ক'ৰবাত পঠালে আমাৰ বেকগ্ৰাউণ্ডখন আহি যায়। ঠিক তেনেধৰণে আমি কেমেৰাখনতে দ্বাৰা যিকোনো আমাৰ যিখিনি ফটো আমাক দৰকাৰ সেইখিনি আমি ফটো তুলি ল'ব লাগে, যেনেকৈ বেলেগ ধৰণে নৰ্মেল কৰা হয়, আৰু আমাক দৰকাৰী অংশখিনি আমি ক্ৰপ কৰিব পাৰোঁ। ক্ৰপ কৰাৰ পিছত সেই যিখিনি অংশ আমাক লাগে সেইখিনি অংশ ইনহেঞ্চ কৰি আমি বেলেগ কালাৰতো ইউজ কৰিব পাৰি বা এজ ইট ইজত আমি ৰাখিবও পাৰোঁ। আৰু মোবাইল কেমেৰাতকৈ এইখিনি কেম্প স্কেনাৰৰ যিখিনি ফটো কোৱালিটি বহুত উন্নত, সেইকাৰণে আমি এবাৰ হ'লেও এপছখন ইউজ কৰি চাব পাৰোঁ। 4 নম্বৰ এপছটো হ'ল ডিষ্টিগাৰ, যিটো নেকি আপোনালোকে প্লে ষ্ট'ৰত গৈ ডিষ্টিগাৰ মাৰিলে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ইউজ কৰি চাব পাৰে। কেতিয়াবা আপোনালোকৰ ইমেজ বা ভিডিঅ' যিটো নেকি খুবেই দৰকাৰী আছিলে ডিলিট হৈ গ'ল, টেনশ্যনত নিশ্চয় পৰিছে চাগে। ঠিক তেনেকৈ বহুত দৰকাৰী ইমেজ বা দৰকাৰী ফটোসমূহ ডিলিট হ'লে আমি কেনেদৰে ৰিকভাৰ কৰিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন ধৰণৰ এপছ আছে, যদিও ডিষ্টিগাৰ আটাইতকৈ বেছি ভাল বুলি মই ক'ব পাৰোঁ, কিয়নো মই এই এপছটো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ। এই এপছ ইউজ কৰিবৰ কাৰণে সাধাৰণতে আমি ফোনটো ৰুট কৰিব লাগে, যদিও উইদাউট ৰুটো আমি বিভিন্ন ধৰণৰ সৰু সুৰা ফটোখিনি ৰিকভাৰ কৰি ছেভ কৰিব পাৰোঁ, যিধৰণে মই ভিডিঅ'টো দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে। যিবিলাক ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে, ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। কিন্তু লগতে কিবা যদি প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া মই ক'বলৈ ওলাইছোঁ নম্বৰ 3, অৰ্থাৎ 3 নম্বৰ এপছ, যাৰ নাম বাহন ইনফৰ্মেশ্যন। তাৰমানে আমি যদি গাড়ী, মটৰচাইকেল ইত্যাদিৰ ৰেজিষ্ট্ৰেশ্যন কাৰ নামত আছে বা একচুৱেল মালিকজনগৰাকীৰ নাম কি যদি আমি চাব বিচাৰোঁ, তেনেহ'লে এই এপছটো ইউজ কৰি চাব পাৰোঁ। আমি সাধাৰণতে এইবিলাক কাম পৰিবহণৰ ৱেবছাইটতো আমি কৰিব পাৰোঁ। দ্বিতীয়বিধ এপছৰ নাম হ'ল অসমী। আছামিজ টু ইংলিছ বা ইংলিছ টু আছামিজ ৱৰ্ডছবিলাক কেতিয়াবা অত্যন্ত কঠিন হয়, তাক আমি চাবৰ কাৰণে এই এপছৰ সহায় ল'ব পাৰোঁ। এপছটো চলাবলৈ টান নহয়, বহু সুবিধাজনক আছে। এতিয়া ক'বলৈ ওলাইছোঁ অন্তিমটো এপছ, যিটো নেকি গেমছ লভাৰৰ কাৰণে হয়। গেমছবিলাক সাধাৰণতে ডাউনলোড কৰিবলৈ বহু মেমৰিৰ প্ৰয়োজন, আৰু সদায় একোটা গেম খেলি খেলি আমনি নিশ্চয় পাইছে। সেইকাৰণে এই এপছৰ বিষয়ে আপোনালোকে ক'বলৈ ওলাইছোঁ। এপছটোৰ নাম হ'ল বৰ্ড বাটন। গুগল ষ্ট'ৰত পাই যাব, প্লে ষ্ট'ৰত আপোনালোকে পাই যাব। এই এপছৰ সুবিধাবিলাক ক'বলৈ যাওঁতে ফাৰ্ষ্ট অফ অল একেটা এপছতে আপোনালোকে বিভিন্ন ধৰণৰ গেমছ পাই যায়, কমেও 500-1000 মান গেমছ আপোনালোকে পাই যায়। এপছবিলাক আৰু গেমছবিলাক সাধাৰণতে অফলাইন জাতীয় আছে গেমবিলাক, যিবিলাকৰ কাৰণে আপোনালোকে অনলাইন থাকিবলৈ কোনো দৰকাৰ নাই। অন্যান্য গেমছৰ তুলনাত ইয়াৰ চাইজো বহুত সৰু, আৰু আছে বেটাৰী। এই গেমছবিলাকে বেটাৰী বহু কমকৈ খায়, গতিকে এপছটো এবাৰ ট্ৰাই কৰি চাব পাৰে। এইবিলাকেই আছিলে 5বিধ মোবাইলৰ এপছ, যিবিলাকৰ বিষয়ে মই অলৰেডি ভিডিঅ'টোত ক'লোঁ। যদি কিবা বাকী থাকিলে বা যদি কিবা ক'বলৈ বাকী ৰৈ গ'ল, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী।